কৃষ্ণ জয় গুৰু শংকৰ। আশা কৰিছো আপোনাৰ সকলো ভগৱন্তৰ কৃপাত ভালে কুশলে আছে। আমি আজি এটি বিশেষ বিষয় আপোনালোকৰ আগলৈ আগবঢ়াব বিচৰা হৈছে। বিষয়টো হৈছে ধৰ্মৰ বিষয়ে আজি অকণমান আলোচনা কৰা হ'ব। যে ধৰ্ম মানেনো কি, ধৰ্মৰ পৰিভাষা কি, আৰু কিছুসকলে কৈ থাকে যে আমি ধৰ্ম চৰ্ম একো নেমানো, ধৰ্ম কৰ্ম বৰ বেছি বিশ্বাস নহয়, এনেধৰণে কিছুমান কথা কয়। গতিকে আমি এইকেইটা বিষয়ৰ ওপৰতে আজি অকণমান আলোচনা আগবঢ়া হ'ব। প্ৰথম কথাখিনি আমি আলোচনা এনেধৰণে কৰিব বিচাৰিছে, ধৰ্ম কি আচলতে। ধৰ্ম মানে কি, ইয়াৰ সংজ্ঞা বহুত আছে, কিন্তু আমাৰ দৃষ্টিকোণৰ ফালৰ পৰা এটা বস্তু আমি চমুকৈ উপদেশ দিওঁ, ক'ব পাৰো যে ধৰ্ম মানে হৈছে আপোনাৰ মোৰ জীৱনটোক পৰিশীলিত ৰূপত নিয়মানুৱৰ্তিতাৰ ৰূপত আপোনাৰ মোৰ জীৱনটো প্ৰতিষ্ঠা কৰোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোৱে হৈছে ধৰ্ম। গতিকে সেই ধৰ্মৰ পৰিভাষা হৈছে চাৰিটা: সত্য, শৌচ, ক্ষমা আৰু দয়া। এই চাৰিটা বস্তু। এতিয়া কিছুসকলে কয় বোলে আমি ধৰ্ম কৰ্ম বৰ বেছিকে নেমানো, এইবিলাক ধৰ্ম কৰ্ম কোনে মানি থাকে, হয়নে? বৰ বেছি আমি ধৰ্ম কৰ্ম ভাল নাপাওঁ, আমি ধৰ্ম নেমানো, এনেকে বুলি ঢেৰ কথা কয়। তেওঁলোকক উদ্দেশ্যি দুটামান কথা আমি ক'ব বিচৰা হৈছে যে আপোনালোকে এটা কথা মনত ৰাখিব, এই পৃথিৱীত যিমানবিলাক মানুহ আছে সকলোৰে ভিতৰত ধৰ্ম আৰু অধৰ্ম দুটা বস্তু সোমাই আছে। এইটো কিন্তু মনত ৰাখিব দেই। কেনেকৈ প্ৰমাণটো চাব আপোনালোকে। প্ৰতিজন মানুহৰ প্ৰতিটো বস্তুৰে দুটা গুণ আছে, ভাল আৰু বেয়া। ঠিক তেনেকে ধৰণে মানুহ নামৰ জীৱটোৰো দুটা গুণ আছে, ভাল আৰু বেয়া। গতিকে কাৰোবাৰ বেয়া গুণৰ প্ৰাধান্য বেছি থাকে, কাৰোবাৰ ভাল গুণৰ প্ৰাধান্য বেছি থাকে, সেইটো নিজৰ ব্যক্তিগত কথা। কিন্তু কথা হ'ল কি, এই যিটো ভাল গুণ বুলি কোৱা হৈছে, সেই ভাল গুণটো একফালৰ পৰা যদি চাবলৈ যাওঁ, সেই ভাল গুণটোৱে হৈছে তেওঁৰ ভিতৰত সোমাই থকা একোটা ধৰ্ম। অৰ্থাৎ এজন সন্তানে বা কোনোবা এজনে বা আপুনি বা মই মাক মা বুলি মাতিছো, দেউতাক দেউতা বুলি মাতিছো, ভণ্টিক ভণ্টি বুলি মাতিছো, বা মানুহজনীক ভাৰ্যা বুলি মাতিছো, হয়নে? তো মা, দেউতা, ভণ্টি, বাইদেউ, এইবিলাক সম্বন্ধ কোনে বিভাজন কৰি ৰাখিছে? একমাত্ৰ ধৰ্মই বিভাজন কৰি ৰাখিছে। সেইকাৰণে কোৱা হৈছে, যিসকলে ভাবি আছে বোলে মই ধৰ্ম পালন নকৰো, মই ধৰ্ম পালন কৰা নাই, ভুল ভাবিছে এইটো কথা। কাৰণ কেলেই, ধৰ্মৰ অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। আপোনাৰ মোৰ হৃদয়ত যে আহিলে এই মা, দেউতা, বাইদেউ, ভণ্টি, এই ব্যৱধানটো কোনে আনিছে? ধৰ্মই আনি দিছে। মই এটা দৃষ্টিৰে চাইছো ন, বোলে এগৰাকী মোৰ মা, এগৰাকী মোৰ ভাৰ্যা, এগৰাকী মোৰ ভণ্টি, এগৰাকী মোৰ বাইদেউ, এগৰাকী মোৰ খুৰী, ইত্যাদি ইত্যাদি। তো এনেধৰণে আমি এটা দৃষ্টিকোণৰ ফালৰ পৰা আমি চাইছো, আৰু সেই দৃষ্টিকোণটো কোনে সলনি কৰিছে? একমাত্ৰ ধৰ্মই সলনি কৰিছে। তাত ধৰ্ম জড়িত হৈ থকাৰ কাৰণেহে আপুনি মই মাক মা বুলি দেখিছো, দেউতাক দেউতা বুলি দেখিছো, বাইদেউ ভিনদেউ ইত্যাদি ইত্যাদি। যেতিয়াই এজন ব্যক্তিৰ মনৰ পৰা এই বস্তুবিলাক, এই ব্যৱধানবিলাক আঁতৰি যাব, মাক মা বুলি নেমাতি পেলাই বেলেগ বুলি ভাবিবলৈ যদি লাগি যাব, ভণ্টিক ভণ্টি বুলি নাভাবি বেলেগ ধৰণে যদি ভাবিবলৈ লাগি যাব, ভাৰ্যাগৰাকীক ভাৰ্যা বুলি নাভাবি যদি বেলেগ বুলি ভাবিবলৈ লাগি যাব, তেতিয়াই কি হ'ব? সেই মানুহজনৰ হৃদয়ৰ পৰা ধৰ্ম বোলা বস্তুটো টোটেলি নাইকিয়া হৈ গুচি যাব। আৰু নাইকিয়া হৈ যোৱাৰ লগে লগে তেওঁ অসুৰ অৰ্থাৎ ৰাক্ষসলৈ পৰিৱৰ্তন হৈ পৰিব, বা জীৱ জন্তুলৈ পৰিৱৰ্তন হৈ পৰিব তেওঁৰ প্ৰবৃত্তিটো। কাৰণ কেলে? কাৰণ তেওঁ ভাল বেয়া, শুদ্ধ অশুদ্ধ সেই বিচাৰটো তেওঁৰ মনৰ পৰা নাইকিয়া হৈ গুচি গ'ল, আঁতৰি গুচি গ'ল। আৰু যেতিয়াই তেওঁ মানুহৰ মনৰ পৰা এই সম্বন্ধবিলাক, অৰ্থাৎ ধৰ্মই ভাগ ভাগ কৰি ৰখা এই সম্বন্ধবিলাক
যেতিয়া নাইকিয়া হৈ যাব তেতিয়া আৰু গোটেই সমস্ত জগতখনেই অসুৰলৈ পৰিৱৰ্তন হ'ব। তাৰপিছত আৰু পিছৰখিনি কি হয় সেয়া ভগৱন্তই জানিব। গতিকে যিসকলে ভাবি আছো বোলে আমি ধৰ্ম পালন কৰা নাই, আমি ধৰ্মক নেমানো, তেওঁলোকৰ এইটো ভ্ৰান্ত ধাৰণা, ভুল ধাৰণা, মেণ্টেল কনককশ্যন বুলি মই ক'ব বিচাৰিছো। তেওঁলোকে মনৰ এটা কল্পনাৰ মাজত সোমাই আছে দেই। আৰু কি আছে, প্ৰত্যেকৰে 4টা বস্তু আছে, সত্য, শৌচ, ক্ষমা আৰু দয়া। এই 4টা বস্তু প্ৰত্যেকৰে হৃদয়ত অলপমান হ'লেও আছে। আপোনালোকে হয়নে নহয় কওক। সত্য অৰ্থাৎ আপুনি মই এটা হ'লেও সঁচা কথা কৈছো নাই? নিশ্চয় কৈছো। শৌচ 2 প্ৰকাৰে হয়, মানসিক শৌচ আৰু শাৰীৰিক শৌচ, এইটো বাৰু আছেই। ক্ষমা, আপোনাৰ মোৰ হৃদয়ত প্ৰত্যেকৰে অকণমান হ'লেও ক্ষমা ভাৱ আছে, হয়নে? যাৰ ক্ষমা ভাৱ নাই সি মানুহ নহয়, আচলতে সি অসুৰহে। গতিকে লৈ আপোনালোকে প্ৰত্যেকে সোধক নিজৰ হৃদয়ত ক্ষমা ভাৱনাটো আছে নে নাই? নিশ্চয় আছে অলপমান হ'লেও। লাষ্টত কি থাকিলে? দয়া। আপোনালোকৰ হৃদয়ত বা আমাৰ হৃদয়ত অকণমান হ'লেও দয়া ভাৱ আছেই। গতিকে ধৰ্মৰ পৰিভাষাই হৈছে এই 4 বস্তু, সত্য, শৌচ, ক্ষমা, দয়া। গতিকে যিজন ব্যক্তিৰ হৃদয়ত অকণমান হ'লেও ধৰ্মৰ এই 4 বস্তু থাকিব, তেতিয়াহ'লে তেওঁ কিন্তু হৃদয়ত অকণমান হ'লেও ধৰ্মই জীয়াই আছে বুলি আপুনি মই ভাবিব পাৰোঁ। আৰু যাৰ হৃদয়ত এই 4 বস্তু টোটেলি নাইকিয়া হৈ গুচি যাব, তেওঁ এটা দুৰ্দান্ত অসুৰলৈ পৰিৱৰ্তন হ'ব। গতিকে লৈ এই সংসাৰখন যেতিয়ালৈকে থাকিব, এই সংসাৰখন থকালৈকে যাৰ যাৰ হৃদয়ত ধৰ্ম থাকিব, ধৰ্ম মানে কি? ধৰ্ম মানে হৈছে ভাল, আমি ভাল বুলি বুজিব পাৰোঁ। অৰ্থাৎ সত্য, শুদ্ধ, ভাল, এইকেইটা শব্দ আমি ধৰ্মৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। কোনোবাই যদি অন্যায় কৰে, লগে লগে কি বুলি কৈ দিয়ে? এইটো বহুত ডাঙৰ অধৰ্ম হৈছে, অন্যায় হৈছে। অন্যায়, অধৰ্ম এই শব্দ দুটা লাগি যায়। কেলে লাগি যায়? কাৰণ সেই কৰ্মটোত বেয়া চিন্তা, বেয়া ভাৱনা সোমাই আছে। সেই কৰ্মটো কৰ্মৰ বিপৰীতে অকৰ্ম কৰিছে, সেইকাৰণে সেই কৰ্মটোক অধৰ্মী কৰ্ম, মানে তাত ধৰ্ম জড়িত হৈ থকা নাই। কিছুসকলে কয় বোলে কৰ্মই ধৰ্ম। নহয়, ভুল ভাবিছে এইটো। আপোনাক চৰ এটা মাৰি দিলো, এইটো কি হ'ল পিছে তেতিয়াহ'লে? কোনো কাৰণ নোহোৱাকে সেইটো কৰ্মই ধৰ্ম, সেইটো কৰ্ম কৰি পেলাই সেইটো ধৰ্ম হ'ল নেকি? নাই হোৱা, কেতিয়াও হোৱা নাই। সেইটো কৰ্মকহে ধৰ্ম বুলি কৈছে, যিটো কৰ্মত ধৰ্ম জড়িত হৈ আছে। এইটো কিন্তু মনত ৰাখিব আপোনালোকে, যিটো কৰ্মত ধৰ্ম জড়িত হৈ আছে সেই কৰ্মটোকহে কৰ্মই ধৰ্ম বুলি কোৱা হৈছে। এইটো ভ্ৰান্ত ধাৰণা। কিছুসকলে কৰ্মই ধৰ্ম বোলে কাম কৰিলেই বোলে ধৰ্ম হৈ যাব। নহয়, আপুনি চুৰ কৰাটো পিছে কি কথা হ'ল? চুৰ কৰাটো ধৰ্ম কৰিছে নে কৰ্ম কৰিছে? গতিকে লৈ ধৰ্মৰ পৰিভাষাটো সম্পূৰ্ণ এটা বেলেগ। গতিকে সেইকাৰণে কোৱা হৈছে যিটো কৰ্মত নেকি ধৰ্ম নাই, সেই কৰ্মটো কেতিয়াও কৰ্ম হ'ব নোৱাৰে, সেইটো বিকৰ্ম, সেইটো অকৰ্ম বুলি কোৱা হৈছে। গতিকে সেইকাৰণে যিসকলে ভাবি আছে বোলে মই ধৰ্ম কৰ্ম নেমানো, তেওঁ ভুল ভাবি আছে। তেওঁ হয়তো এদিন মাক মা বুলি মাতিছিল, দেউতাক দেউতা বুলি মাতিছিল, বাইদেউ ভণ্টি বিভিন্ন ধৰণে সম্বোধন কৰিছিল, হয়তো আজি তাৰিখতো কৰি আছে। আৰু এই ব্যৱধানটো কেৱল মাত্ৰ ধৰ্মই বচাই ৰাখিছে, ধৰ্মৰ সেই বেৰখনে বচাই ৰাখিছে। যেতিয়া সেই ধৰ্মৰ বেৰখন ছিগি যাব, তেতিয়া আপুনি মই ৰাক্ষস অসুৰলৈ ৰূপান্তৰ ঘটিম। আৰু তেতিয়া তাৰ পিছৰ কাহিনীটো আৰু ভগৱন্তই জানে। গতিকে আপোনালোকৰ আগত আমি প্ৰকাশ কৰা হৈছে, কিছুসকলে এইবিলাক কথা এনেধৰণে ক'ব বিচাৰে। গতিকে লৈ আমি এই বস্তুবিলাক আপোনাৰ মোৰ নিজৰ জীৱনত, মানে এই ইহ সংসাৰৰ যিটো জীৱন, এই জীৱনটোতে আপুনি মই এই বস্তুখিনি ধৰা পেলাব পাৰোঁ, হয়নে? নিশ্চয় ধৰা পেলাব পাৰোঁ। গতিকে ধৰ্ম মানে বহুত ডাঙৰ এটা বিষয়বস্তু বুলি যিসকলে ভাবি আছে, তেওঁলোকেও হয়তো মানে ভুল ভাবি আছে বুলি ক'ব লাগিব। আমি ধৰ্মটো আমি ভক্তি কৰিছো, হয়, ভগৱন্ত পৰমাত্মাক আমি জীৱাত্মা হিচাপে জীৱবিলাকে পৰমাত্মাক ভক্তি কৰিছো, সঁচা কথা। বা কিছুসকলে বৈৰাগী হৈ ঘৰ দুৱাৰ ত্যাগ কৰি তেওঁলোকে গোটেই জীৱন ঈশ্বৰক উৎসৰ্গা কৰিছে, সেইটো বেলেগ কথা দেই। সেইটো এটা বেলেগ বিষয়, আমি তাত ক'বলৈ নাযাওঁ বা সেইখিনিত আমি ক'বলৈ নাযাওঁ। কিন্তু আমি এইটো কথাই ক'ব বিচাৰিছো যে প্ৰত্যেকৰ হৃদয়ে হৃদয়ে এই ধৰ্ম বিৰাজমান, আৰু এই ধৰ্ম
থাকিবই তেতিয়ালৈকে যেতিয়ালৈকে মানে এই সৃষ্টি থাকিব বা মানুহৰ মানুহ নামৰ জীৱটোৰ যিখিনি মানুহ হোৱাৰ গুণ থাকিব লাগে সেইখিনি থাকিব, তেতিয়ালৈকে সত্য শৌচ ক্ষমা দয়া থাকিব, তেতিয়ালৈকে মানুহৰ হৃদয়ত ধৰ্ম জীয়াই থাকিব বুলি আমি কিন্তু আপোনালোকৰ আগত ক'ব পাৰোঁ। গতিকে এনে নহয় বোলে ধুতি চেলেং পিন্ধিলেই ধৰ্ম কৰিছোঁ, সেইটো নহয়। ভকতৰ ওচৰত গৈয়ে নামঘৰত গৈয়ে বোলে হৰিনাম কীৰ্তন কৰিছোঁ, সেইটো ধৰ্ম নহয়। আপোনালোকে জীৱনত কিখিনি কৰ্ম কৰিছে, সেই কৰ্মখিনিত ধৰ্ম জড়িত হৈ আছে নে নাই, এই কথাটোহে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ। যদিহে সেই কৰ্মখিনিত আপোনাৰ ধৰ্ম জড়িত হৈ আছে, ভাল কৰ্ম যদি জড়িত হৈ আছে, তেনেহলে আপুনিও ধৰ্ম পালন কৰি আছে নিশ্চয়, হয়নে? কাৰোবাক যদি নঠগাকৈ আপুনি পইচা ইনকাম কৰিছে, কাৰোবাৰ মনত দুখ নলগাকৈ যদি আপুনি জীৱন অতিবাহিত কৰিছে, কাৰোবাক বেয়া কথা নোকোৱাকৈ যদি আপুনি জীৱন অতিবাহিত কৰিছে, কোনো এটা জীৱক হিংসা নকৰাকৈ যদি আপুনি জীৱন অতিবাহিত কৰিছে, কোনো এটা দুখীজনক যদি আপুনি সহায় কৰিছে, সহায় কৰি জীৱন কটাইছে, তেনেহলে আপোনালোকে মনত ৰাখক আপোনালোকেও ধৰ্ম পালন কৰি আছে। ধুতি চেলেং পিন্ধিলেই যে এইজনে বোলে ধৰ্ম কৰিছে আমি কৰিব পৰা নাই, এনে বুলি ভবাটো ভুল। আপোনাৰ মোৰ কৰ্ম শুদ্ধ হ'ব লাগিব, যিটো কৰ্মত সত্য শৌচ ক্ষমা দয়া এই 4 বস্তু জড়িত হৈ থাকিব, সেইজনেও কিন্তু আল্টিমেটলি তেওঁৰ হৃদয়তো কিন্তু ধৰ্ম জীয়াই আছে দেই। আমি মানে চিধাই কৈ দিব নোৱাৰো বোলে তেওঁ বোলে বৰ মানে ধৰ্ম পালন কৰিছে অমুক তামুক নহয়। আমি ধুতি চেলেং পিন্ধি আছো, আমিও ভুল কাম কৰিব পাৰো, আমিও অধৰ্ম কৰিব পাৰো, বা দিনতহে সকলোৱে দেখিছে বুলি ভাল কাম কৰি আছো, কিন্তু ৰাতি হয়তো বেয়া কামো কৰিব পাৰো, বা কিছুসকলে হয়তো কৰিছে কিজানি, হয় নে নহয়? গতিকে লৈ ধুতি চেলেং পিন্ধিলেই ধৰ্মক জীয়াই ৰাখিছে এইকেইজনে, বা এওঁ ধৰ্মৰ কথা বৰ বেছিকৈ মানে, আমি নেমানো, ধৰ্মৰ বিষয়ে আমি নুশুনো, এইবিলাক ভাৱনা লৈ থকাটো এটা ভ্ৰান্ত ধাৰণা। গতিকে আপোনালোকৰ হৃদয়ত, যিসকলৰ হৃদয়ত মা দেউতা বাইদেউ ভন্টি এইবিলাক ব্যৱধান আছে বুলি সম্বোধন কৰি মাতিছে, তেনেহলে আপোনালোকে ভাবক আপোনালোকৰ হৃদয়তো ধৰ্ম জীয়াই আছে, আপোনালোকেও ধৰ্মক আশ্ৰয় কৰি আছে। সেইকাৰণে কোৱা হৈছে কোনো এটা জীৱই ধৰ্মক আশ্ৰয় নকৰাকৈ মানুহ হৈ থাকিব নোৱাৰে। যেতিয়া ধৰ্ম নাইকিয়া হৈ যাব, তেতিয়াই তেওঁ দানৱ ৰূপী অসুৰলৈ পৰিৱৰ্তন হ'ব। গতিকে আমি আপোনালোকৰ আগত চমুকৈ ধৰ্ম বিষয়ক এইকেইটা কথা আগবঢ়োৱা হ'ল। গতিকে আপোনালোকৰ মনত হয়তো খোকোজা লাগিবও পাৰে, কিবা ক'বলগীয়া থাকিলে আমাক নিশ্চয় জনাব, ফোন কৰিব, ফোন নাম্বাৰ আমাৰ চেনেলতে দিয়া আছে। গতিকে আমি সেৱা জনালো, ভগৱন্তই সকলোকে সুমতি দিয়ক। কৃষ্ণ অপৰাধ বিনাশন। জয় গুৰু শংকৰ।